নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি আমাৰ সৰু ছোৱালী এজনী বাৰ্থডে আমাৰ সেই সৰু ছোৱালীজনীনো কোন আমাৰতো ইয়াত বহুত কেইজনী সৰু ছোৱালী আছে ন সেই সৰু ছোৱালীৰ ভিতৰত কোনজনীনো সৰু ছোৱালীৰ বাৰ্থডে তাকে আপোনালোকক দেখুৱাই আছো আজি আমি তালৈ গৈ আছো সেই সৰু ছোৱালীজনীৰ ওচৰলৈ গৈ আছো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টি চাই থাকিব সেই সৰু ছোৱালীজনীৰ ওচৰলৈ আমি কেকটো লৈ গৈ আছো স্টাৰ্ট হেপী বাৰ্থডে আজি মোৰ বাৰ্থডে নহয় এটা হেপী বাৰ্থডে বুলি কৈছে এই কেকটো লৈ সৰু ছোৱালীজনীৰ ওচৰলৈ গৈ আছো দেই চবৰে বাৰ্থডে আজি এটা কেককে চবকে কাটিবা আজি এইটো আধাখিনি মোৰ পেটতে যাব চাগে কেতিয়ানো কাটে কেকটো লৈ গৈ আছো অলপ কেকটো যে মই লৈ আহিছিলোঁ জমনিও কথা মোৰ কাৰণে লাজৰো কথা বাৰু কেকটো যে মই লৈ আহিছিলোঁ মই মানে য'তে ত'তে পৰি ফুৰোঁ মোৰ বেলেঞ্চ নাই ভৰিখনৰ সেইটো কাৰণে ঋতুপৰ্ণাই ক'লে দিয়া বোলে তুমি বোলে ৰুমৰ সন্মুখ পোৱাৰ লগে লগে বোলে কেকটো লৈ ল'বা এতিয়া বোলে মই লৈ লওঁ ঠিক নাই ক'ত পৰা কি হোৱা বোলে ঠিক নাই বোলে সেইকাৰণে তাই লৈছে ভালেই পাইছে বাৰু জলকীয়া এটা হাতত লৈ ফুৰিছে ভোট জলকীয়া লৈ ফুৰিছে কি কৰিব মাংস লগত খাবলৈ হৰি মাংস লগত খাবলৈ ভোট জলকীয়া ল'লেই জলফাইখিনি লৈ আহিব পাৰিলোহেঁতেন ন জলফাইখিনি লৈ আহিব পাৰিলো আইঅ এইবিলাকৰ লগত কি হ'ব আৰু যি বস্তুৱে নহওক গ্ৰীণ ৰুমত যি বস্তুৱে নহওক মই মানে কি লুকাই খাবলগীয়া হৈছে আৰু একোৱে খাবলৈ নাপাওঁ যি বস্তু কিবা এটা খোৱা দেখিলে দিয়া সেনেকে দি যাব একোৱে সেইকাৰণে কালি চিপছ পেকেট খাই আছিলোঁ চিপছ পেকেট আধা বাহিৰতে খাই আহিছোঁ বাপেকে আধা বাহিৰতে খাই আহি ভিতৰলৈ আহিছোঁ তেতিয়াহে মানে কি ভিতৰতে যদি গোটেইটো খাওঁ মইতো খাবলৈ নাপালোঁ হয় সেইকাৰণে আধা বাহিৰতে খাই আহি ভিতৰত আধা খাইছোঁ তেতিয়াহে দিছোঁ এনেকৈ দিব লাগে সিহঁতক মজাটো বনাই আছে দালি কৃষ্ণ কেনেকৈ কৰি নিদিলেই হ'ল গ'টো ব'লা চলো লেটছ গ' ক'ত আছে কিবা এখন দিয়া টেবুল এখন দিয়া তলতে থৈ একো নাই পৰ্দাখন ভালকে দিয়া পৰ্দা Happy birthday to you. Happy birthday, dear Bobiva. Happy birthday to you. Bless you. May God bless you. Happy birthday, dear Bobiva. Happy birthday. Bobby ডাঙৰৰ আগস্থান তাৰপিছত মই পুৰি গলগে মোবাইলৰ হেৰি মজা চাওঁ তাই অকণ খাই দিওঁ এই মই যে কৈ আছিলো আমাৰ সৰু ছোৱালীজনী বাৰ্থডে বুলি নকওঁ বুলি কৈছিলো যে আমাৰ এয়া ববি আজা কেকটো হাতত লৈ এনেকৈ কেকৰ ক্ৰীম খোপা লগাই দিলে অনুভৱ বহুত বেছি ভাল
বহুত বেছি ভাল লাগিছে মোৰ এক বছৰ বুঢ়ী যেন লাগিছে ন মন মৰম দিয়া এক বছৰ বুঢ়ী লাগিছে বহুত ধন্যবাদ খামকে ইয়াত কাট এক বছৰ বহা কাৰণে দুখ লাগিছে নি দুখ লগা নাই আনন্দ লাগিছে ন আনন্দ লাগিছে আজি হেৰি ববি মুখখন ধুব নালাগে আজি এনেকে চা লগালে ভাল ন উন্নতি হয় স্কিন ভাল হয় আৰু মা এইটো মৰমৰ ককাইৰে আহিয়ে নাপালে দেখোন ককাইক আহিয়ে নাপালে নিতুল ককাইক এক হেৰি সৰুকে কাটি এওঁলোকৰ ঘৰটো দিব আমাৰ বাৰ্থডে গাৰ্লৰ আজি পাৰ্টি আমাৰ পাৰ্টিটোত আমাৰ মেইন ৰান্ধনী ঋতুপৰ্ণা তাই এতিয়া মাংসখিনি বনাব নাজানো তাই আজি কি বনাই খুৱাই আজি প্ৰথমবাৰৰ বাবে তাইৰ হাতেৰে খাম আজি হাতে ৰন্ধা খাম তাই তেল দিবলৈ লৈছে মাংস ৰাগা বনা তেল লাগিব 1 কিলো মাংস তেল লাগিব নেকি নতুন ৰান্ধনী ৰান্ধনী হ'ব বুৱাই নিদিলে অকল জ্বলাখিনি বটি লৈছে হয়তো একো না কেঁচা জ্বলা নহয় নকৰে তুমি কেনেকে বনোৱা আগতে মাংস ভাজি লোৱা নি নিজৰ চিষ্টেমত বনালে হ'ল মছলাখিনি সোনকালে লাগিব দে সেইখিনি দেখো বাপৰে মছলা চছলা পিঁয়াজ আদা নহৰু চব ৰেডিয়ে হৈ আছে বা তাই ডিৰেকশ্যন আচ্ছা আচ্ছা বনোৱা দিয়া আচ্ছা